অচং 2 নং অচং চিমেণ্ট চাপৰি ইয়াত শংকৰদেৱ যিটো হেৰি সভা হৈছিলে ন ইয়াতে তো খুব ভাল লাগিল আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত তো চাওক এফালে মাহঁতে আমাৰ কাৰণে কিবা বনাইছে চাওক মাংস এয়া মাংস তো ভালে চাওক এয়া পথাৰ কি যে ধুনীয়া এই শংকৰদেৱ সভাটো হৈছিলে যোৱা ফেব্ৰুৱাৰী মাহত যি হোৱাটো এতিয়াও ঘৰবিলাক আছে কিছুমান ঘৰটো এতিয়ালৈকে ভাঙা হোৱা নাই তো আহি ভাল লাগিলে Halo bising mga profulo norobe adiro YouTube channel takamam kumriksodo নমস্কাৰ জনাইছোঁ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ নতুন এটা ভিডিঅ'ত সকলোকে অসমবাসী ৰাইজ বিশেষ আজি আমি গৈ আছোঁ চিমেণ্ট চাপৰিত গিদাং মলুছিল নলুম চিমেণ্ট চাপৰি লোকেশ্যনম লংকাnye অকয়ে যিดึক পাকদাক যি যিমান পাৰোঁ চিমেণ্ট চাপৰিৰ লোকেশ্যন দেখাম জেগাবিলাকক দেখাম আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো চেষ্টা কৰিম ভাল ভাল লোকেশ্যন আপোনালোকক দেখাবলৈ আমি সকলোৱে গৈছোঁ ইয়াত আমাৰ সকলো পৰিয়ালে গৈছে আমাৰ ইফালে আছে দদাই আছে কাইদুং মুলুকা আৰু ইফালে ভনী ইফালে আমাৰ নানয় আৰু ভণ্টি আৰু ইফালে আমাৰ বৈনাই হেঁতৰ ঘৰলৈ আমি গৈ আছোঁ তো আজি বহুত ভাল পাইছোঁ মনটো যিহেতু আজি 2 বছৰ মানেই হ'ল আমি এবাৰো যাব পৰা নাছিলোঁ কিন্তু আজি এটা সৌভাগ্য হ'ল আমাৰ কাৰণে আহি পাইছিলোঁ মহাপুদুম কাপিলা আমি ছিল চিমেণ্ট চাপৰি বিশেষ 2 নম্বৰ হচং বৰদ লুঙাই হলো bermada orang gedung ada mengul kangkap gedung silo nulum langkahnya nulu katil do langka এয়া হ'ল সমাজান ব্ৰিজ নতুনকৈ বনোৱা হৈ আছে ইয়াত কাম চলি আছে জীয়াঢল নদী ফাইনেলি গাইজ ধেমাজি পালোঁ এয়া ধেমাজি টাউন ধেমাজি হয়তো বঙলো Finally guys, Cement Sapori Nodi. চিমেণ্ট চাপৰি বজাৰত সোমালোঁ অলপ ঘূৰিলোঁ তো আমি বিশেষ চিমেণ্ট চাপৰি টাউনত আছোঁ এয়া আমাৰ এজন দাদাক লগ পালোঁ আপোনাৰ ঘৰ মোৰ ঘৰ চিমেণ্ট চাপৰি কিবা হেঞ্চোৱা গাঁও বুলি কয় তো আমাৰ ফাৰ্নিচাৰ বস্তুবিলাকক হেৰি ইয়াৰ পৰা নিবলৈ আমাৰ দাদাকে হেৰি কৰি ভালেই লাগিল আৰু দেখুৱাম জেগাবিলাকক আপোনালোকক চাই থাকিব এইখনতে শংকৰদেৱ 2023 বৰ্ষৰ যি অধিৱেশন এইখনতে হৈছিলে আপোনালোকে দেখিবলৈ পাইছে এয়াই জেগা এইখনেই এইটো অধিৱেশনৰ কাৰণে ইয়াক পকা এটুকুৰা বনোৱা হৈছিলে আচ্ছা ফাইনেলি গাইছ আহি পালোঁ ভণ্টি আৰু বইনাৰ ঘৰে আছা ঘৰৰ সন্মুখত কি যে সুন্দৰ ফুল তো গাইজ ফাইনেলি আমি আহি পালোঁ অলপ ভিডিঅ' ল'ম এয়া আমাৰ দেউতা মাৰ ঘৰত আমাৰ ভনী ইয়াতে বিয়া হৈছে 2 নং অচং ইয়াত শংকৰদেৱ যিটো হেৰি সভা হৈছিলে ন ইয়াতে তো এতিয়াও আছে ন তো খুব ভাল লাগিল আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত তো চাওক এফালে মাহঁতে আমাৰ কাৰণে কিবা বনাইছে চাওক মাংস এয়া মাংস তো ভালে চাওক এয়া পথাৰ কি যে ধুনীয়া এইফালে আপোনালোকে দেখিছে তাতে
শংকৰদেৱ সভাটো হৈছিলে যোৱা ফেব্ৰুৱাৰী মাহত যি হোৱাটো এতিয়াও ঘৰবিলাক আছে কিছুমান ঘৰটো এতিয়ালৈকে ভাঙা হোৱা নাই তো আহি ভাল লাগিলে এই য'ত শংকৰদেৱ যি সভা হৈছিলে সভাৰ কাষতে মোৰ ভণ্টি ইয়াতে বিয়াত বহিছে ৰামচিয়াৰী পৰিয়ালত অচং 2 নম্বৰ অচং গাঁও এই বড়ো গাঁও হয় তো ভাল লাগিল ইয়াত আহি পেলাই ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে কমেণ্ট কৰিব ভাল লাগিলে লাইক কৰিব তো বহুত বহুত থেংক ইউ